Hi guys, good evening. এতিয়া আমি ভাতিবেলা সময়তে আইতা মই অলপ পিঠাগুড়ি খুন্দিলোগৈ আৰু এতিয়া ভাবিছোঁ কি নাৰিকলো আছে লগাই পিঠা বনাম বুলি। এতিয়া বনাম আমি কেটলি মুখত দিয়া পিঠা। ইহঁতে কিবা গুৱাহাটীত থাকে ইহঁতে গুৱাহাটীত চব বস্তু ওলাই 8টা বজাত ৰাতিপুৱা সময়তে ভকুৱা পিঠা তুমি কিমান খাবা কি পিঠা কি খাবা চব ওলাই থাকিব মৰ্নিং টাইমত সিহঁতে নাখায় নহয় উঠে জানো 9টা বজাত উঠে বুলি ক'ব লাগে মাতা খাবলে মাতা পিঠা খাবলে আমাৰ এতিয়া খানি আছে আৰু চালিব লাগিব নহয় চালনীখনত নহয় এতিয়া চালিব লাগিব তাৰপিছতহে ধুনীয়াকৈ বনাওঁ তুমিহে জানা মই ইমান ভালকৈ নাজানো এইবিলাক চুৰ চালা নাৰিকলবিলাক চব চুৰ কৰি খাই আছে ৰুকি থৈ দিয়া নাৰিকলবিলাক কোনো কামৰ নহয় তহঁতে বৰ্তমান পিঠা বনাইছোঁ ভাবিছিলোঁ পিঠাটো বৰ ধুনীয়া হ'ব হেৰি ঢাকনাত দিয়া আগতে কেটলি মুখত দিয়ে চাউলটো ফাটি গৈছে কিয় বা নাজানো আগতেও বনাইছোঁ বৰ ধুনীয়া হৈছে তাৰপিছত উপায় নাই কাৰণে এতিয়া প্ৰেছাৰ কুকাৰত দিছোঁ এনেকৈ গিলাচত দি পেলাই এনেকৈ বেষ্ট হয় আৰু সময়টো বেছি নালাগে এতিয়া এইকেইটা পিঠাকেইটা বেয়া হৈ যোৱাৰ কাৰণে ভাল লগা নাই ইমান মনটো বেয়া লাগি গ'ল এনেকৈ কোনো আলহীটো নাখায় আমিহে খাম আইতাই কৈছে সেইকাৰণে কোনো কথা নাই এতিয়া পেটত পূৰা খাই দিম আৰু ভৰ্তি হৈ যাব আৰু সোৱাদ হ'লেই হ'ল আৰু হয়নে নহয় সন্ধিয়া পৰত অংকিতাই চাকি দিলে মানে মই ভাতিবেলা সময়ত গা ধোৱা নহয়তো সেইকাৰণে ৰাতিপুৱাই দিওঁ সন্ধিয়া টাইমত অংকিতাই দিয়ে হাই গাইজ ইভিনিং টাইমত মই এতিয়া নলবাৰী টাউনলৈ গৈ আছোঁ মিষ্টাৰৰ লগত সৰু সুৰা অলপ বজাৰ আছে বাৰ্থডে কেক এটা অৰ্ডাৰ দিম বুলি ভাবিছোঁ আৰু নলবাৰী টাউনত যাই দেখাম বাৰু মই কি লওঁ আৰু বহুত বতাহৰ কাৰণে মোৰ মাতটো ওলোৱা নাছিলে সেইকাৰণে মই ভইচ ৰেকৰ্ডিং কৰিবলগীয়া হয় মই ল'লোঁ এইযোৰ কাপোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাওক হাই গাইজ মই আছোঁ এতিয়া দোকানৰ সন্মুখত এইখন দোকানৰ পৰা মই কাপোৰ ল'লোঁ আন্ধাৰ হৈ আছে কাপোৰ কিনা হৈ গৈছে এতিয়া কেক অৰ্ডাৰ দিবলৈ যাওঁ হাই গাইজ বৰ্তমান মই টাউনৰ পৰা আহি পালোঁ কাপোৰ চাপোৰ কিনি আৰু কাপোৰ মই ল'লোঁ কম দামৰ এযোৰ ল'লোঁ আৰু ল'ৰাটোৰ বাৰ্থডে কেক এটা অৰ্ডাৰ দিলোঁ তাতে আৰু আজি মই বিশেষকৈ ইভিনিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ সৰুকৈ হ'লে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ কি কৰিলোঁ কি নকৰিলোঁ আজি সেয়ে ভাবিছোঁ আজি ভিডিঅ'টো এণ্ড কৰোঁ বুলি আৰু এইকেইদিন ব্যস্ততা হিচাপে মই ভালকৈ ভ্লগ দিবলৈ পৰা নাই আৰু ছানডে দিনাখনলৈ মোৰ ল'ৰাটোৰ জন্মদিনৰ ভ্লগ পাব আৰু আশা কৰিছোঁ আপোনালোকক এইটো ভিডিঅ' চাই ভাল পাইছে আৰু আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনেকুৱা পায় নতুনকৈ যদি কোনোবা আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই